নমস্কাৰ সকলোকে। এয়া বৰদোৱা থান গৈছিলোঁ, দৌল মন্দিৰৰ পৰা আহি কীৰ্তন ঘৰ আহিলোঁ। ভিডিঅ' কেইটা মানে বহুত দীঘল হয়, সেইকাৰণে আধা বনাইছোঁ। দৌল মন্দিৰটো আধা দিলোঁ, এতিয়া কীৰ্তনো দিছোঁ। কীৰ্তন ঘৰ পাই গ'লোহি। আহি কীৰ্তন ঘৰ সোমাই এইখিনি কিন্তু মই যেতিয়া আহিছিলোঁ তেতিয়া এইবোৰ বনোৱাই নাছিলে, এতিয়াহে বনাইছে দেই। এতিয়া নামটো সিমান নাজানো মই, মানে সেইকাৰণে ভাবিলোঁ আপোনালোককো ভিডিঅ' কৰি দেখাওঁ। আপোনালোকে জানে যদি মোক কমেণ্ট কৰি ক'বচোন কি হয়। এতিয়া কীৰ্তন ঘৰ সোমালোঁ আৰু তাতে সোমাই ইয়াতে বহুতকেইটা ঘৰ আছে, নাট ঘৰো আছে। সোমাই মানে ভিতৰলৈ সোমাই চাকি জ্বলাম আৰু সেৱা ল'ম। সকলো কিন্তু মানে তাতে নাম প্ৰসংগ ভাঙি গ'লতো, আমাৰ দেৰি হৈছে যোৱা। দৌল মন্দিৰত মানে শৰাই দিছিলোঁ, সেইখিনি ভাঙি কৰি শেষ কৰি যোৱালৈ অলপ দেৰি হৈছে। এয়া ভিতৰ সোমালোঁ, ভিতৰ সোমাই অলপ সেৱা ল'লোঁ। সকলোৱে ফটো উঠাত কিন্তু ব্যস্ত হৈছে দেই। এয়া চাওকচোন, মানুহবোৰ বহুত দূৰ দূৰণি ঠাইৰ পৰা আহে যে, সেইকাৰণে অলপ দেৰিলৈকে থাকে ভকতসকলো। এয়া তেওঁলোকক সেৱা শুশ্ৰূষা কৰি মেলি আমি ওলাই আহিব ধৰিছোঁ দেই। চাওকচোন, দেখি কিন্তু বহুত ভাল লাগিছে। এয়া মই অলপ বাহঁতে ভিডিঅ' কৰি দিলে, ওলাই আহি গ'লোঁ বাহিৰটোকো আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। বহুত গছ গছনি আছে, মানে মন্দিৰটো বহুত ডাঙৰকৈ বনোৱা আছে। ইয়াতে আলহী অতিথিও থাকিব পাৰে, সেয়েহে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। কিন্তু এটা ঠাই কিন্তু মই নেদেখালোঁ দেই, সাঁচি গছটো দেখুওৱা নহ'ল আপোনালোকক। এয়া আহি গংগা পাৰ পালোহি। গংগা পাৰত সকলোবিলাকে তাৰমানে কি পিকনিক খোৱা প্লেন কৰিয়ে আহিছে তেওঁলোকে। ইয়াত পিকনিক ভাত তাত ৰান্ধি খাবৰ কাৰণে ব্যৱস্থা কৰি লৈছে। চাওকচোন, বহুত ভাল লাগিছে দেখি। আপোনালোকে এনেকৈ যায়নে বৰদোৱা থান? কোনে কোনে গৈছে জনাবচোন, আৰু কোনোবা ওচৰত আছে যদি জনাব। চাওকচোন, দেখি কিন্তু বহুত ভাল লাগিছে দেই। এইখন হৈছে গংগা। এয়া আহি মানে গংগা পাৰ পাই গৈছোঁহি। তাতে মই অলপ পানীও ল'ম দেই। এয়া চাওকচোন, দেখি কিন্তু বহুত ভাল লাগিছে। বহুত ডাঙৰ হয় গংগা পাৰখন। এয়া আহি মই পানী ল'ম এতিয়া। আপোনালোকে কোনে কোনে গৈছে বৰদোৱা থান জনাবচোন দেই। এয়া এতিয়া মই পানী ল'লোঁ, মূৰেগে অলপ পানী লৈ লৈছোঁ। মানে সকলোৱে ভাল বুলি কয়, বয়সস্থ মানুহবিলাকেও, ভকতসকলেও কৈছে ভাল বুলি ইয়াৰে পানীটো ল'লে। এয়া দোকান বজাৰ আছে, অলপ দেখাই দিছোঁ আপোনালোকক। গাড়ী লৈ বহুত মানুহ দূৰ দূৰণি ঠাইৰ পৰা আহিছে। এতিয়া মই ঘৰমুৱা হ'লোঁ।